মৰ্নিং সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। আৰু আছোঁ মই পাকঘৰত, গা পা ধুই আজৰি হ'লোঁ। মাহঁতে চাহ তাহ খালে বাৰু, আৰু কিন্তু জানটো উঠাই নাই, সি অকণমান লেট উঠিব। আৰু মই আজি আপোনালোকৰ আগত এটা টেষ্টি কঁঠালগুটিৰ ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাব বুলি আশা ৰাখিলোঁ। চাওকচোন বাৰু মই কেনেকৈ এই ৰেচিপিটো বনালোঁ। এয়া কঁঠালগুটিখিনি মই লৈ লৈছোঁ। এইটো ছিজনত যিহেতু কঁঠালগুটি সকলো ঘৰতে থাকেই চাগে, আৰু কঁঠালগুটিখিনি যদি কোনোবাই গুচাবলৈ বেয়া পায় এইটো প্ৰচেছ কৰিব পাৰে। মই ভিডিঅ'টোত বাৰু দেখাই যাম আপোনালোকক কেনেকৈ কি কৰিলোঁ। আৰু মই বনাবলৈ লৈছোঁ কঁঠালগুটিৰ চাটনি, দুটা চাটনি বনাম, আপোনালোকে ভিডিঅ'টো চাই যাব। আৰু এইখিনি বাকলিখিনি শুকাই আছিলে, তথাপিও মই আমাৰ জুই নধৰোঁ যিহেতু, সেইকাৰণে মই কুকাৰতে বইল কৰি লৈছোঁ। যিসকলৰ ঘৰত জুই ব্যৱহাৰ কৰে, জুইত আপোনালোকে পুৰি ল'ব পাৰে। জুইত পুৰিলেতো আৰু ধুনীয়া লাগে খাবলৈ, কাৰণ জুই যিটো স্মকি গোন্ধ ইমান ধুনীয়া লাগে গোন্ধটো। কিন্তু আমাৰ ঘৰত এতিয়া জুই নাই বাবে মই কুকাৰতে বইল কৰি লৈছোঁ। আৰু তাত অকণমান নিমখ দি লৈছোঁ মই, আৰু 5টা বা 6টা হুইচেল মই আজি কঁঠালগুটি চাটনিবিধ বনাম বিলাহীৰ সৈতে। আৰু আমাক চাটনিটো বনাবৰ কাৰণে লাগিব বিলাহী মই শলাডালত ভৰাই লৈছোঁ। গেছতে পুৰি ল'ব লাগিব, উপায় নাই। আৰু জলকীয়া লৈছোঁ, নহৰু 4 ফুটা লৈছোঁ, আৰু মান ধনিয়া লৈছোঁ। জলকীয়াটো আপোনালোকে কম বেছি পৰিমাণে দিব পাৰে। আমাৰ ঘৰত সকলোৱে জ্বলা খায় বাবে, আৰু সৰু ল'ৰা ছোৱালী নাই বাবে আমি জ্বলা সৰহকৈ দিম, যিহেতু চাটনিত জ্বলা হ'লেহে ভাল লাগে। আৰু এইফালে মই চাটনিত দিম ক'লা নিমখ, আপোনালোকে বগা নিমখো ব্যৱহাৰ কৰিব পাৰে। আৰু মই সৰু সৰুকৈ এটা পিঁয়াজ কাটি লৈছোঁ, আৰু অলপ দিম ভোট জলকীয়া তেল। ভোট জলকীয়া তেলৰ গোন্ধটো ক'বই নালাগে, আৰু ইমান ভাল পাওঁ মই, আৰু আমাৰ ঘৰ সকলোৱে ভাল পায় বাৰু। আৰু এইখিনি বস্তুৱে আমাক প্ৰয়োজন হ'ব চাটনিৰ বাবে। আৰু এইফালে মই পাতি দিছোঁ স্কোৱাছ আৰু দালি, আৰু এইফালে দিছোঁ কঁঠালগুটিখিনি মই হাই ফ্লেমতে 3টা বা 4টা হুইচেল মাৰি ল'ম, কাৰণ মই বেছি সিজি গ'লে ভাল নাপাওঁ। অকণমান টান হৈ থাকিলেই ভাল লাগে, বেছি পনীয়া হৈ গ'লে চাটনিখিনি খাই ভাল নালাগে। গতিকে 4টা বা আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ কৰি ল'ব। যদি বেছিকৈ সিজি গ'লে ভাল পায় তেনেকৈ ল'ব পাৰে। হুইচেল আমাৰ মাৰিলে, 4টা হুইচেল মৰাৰ পাছত মই কঁঠালগুটিখিনি ওলাই লৈছোঁ, আৰু ঠাণ্ডা পানী দি দিছোঁ, কাৰণ যাতে অভাৰ কুক হৈ নাযায় কঁঠালগুটিখিনি। মই কৈছোঁ অভাৰ হৈ গ'লে মোৰ ভাল নালাগে, অকণমান গোটা হৈ থাকিলে ভাল লাগে। আৰু এইখিনি মই এতিয়া কি কৰোঁ আপোনালোকে চাই থাকিব। এতিয়া বাকলি গুচাবলৈতো তেনেই সহজ হৈ যাব। জুইত পুৰিব নোৱাৰিলোঁ বাবে মই এইফালে টাৱাখন পাতি লৈ বইল কৰা কঁঠালগুটিখিনি অকণমান স্মকি ফ্লেভাৰৰ কাৰণে এনেকৈ টাৱাখনত দি ল'লোঁ। আপোনালোকে তেনেকৈ দি ল'বচোন, তেতিয়া পুৰা আগতেই লাগে, গোন্ধটো ভাল লাগে। বিলাহীটো মই এনেকৈ গেছতে পুৰি ল'ম, কম জুইতে পুৰি ল'ব। যিহেতু পকা বিলাহী সিজিবলৈ বহুত দেৰি নালাগে বাৰু, এনেকৈ ভাল লাগে খাই। আৰু বিলাহীটো ঠাণ্ডা হৈ যোৱাৰ পাছত মই তাৰ ক'লা বাকলিখিনি আঁতৰাই দিম, আৰু অকণমান থাকিলে ভালেই লাগে বাৰু। আৰু লগতে মই নহৰু কেইফুটা আৰু জলকীয়াটো একেধৰণে জুইত পুৰি ল'ম, আৰু তেতিয়া গোন্ধটো বহুত ধুনীয়া আহে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। যিসকলৰ ঘৰত জুই নধৰে এনেকৈ ট্ৰাই কৰিব পাৰে। মোৰ লোহাৰৰ চালনী ওপৰত যে দিয়ে তেনেকুৱা ফ্লেমটো নাই, তেনেকৈ থাকিলেতো আৰু সুবিধা হয়। এয়া চাওক, ইমানখিনিলৈকে মই পুৰি ল'লোঁ। ইমানেই ধুনীয়া গোন্ধ আহিছে, মই আপোনালোকক কি ক'ম, বহুত ধুনীয়া লাগে গোন্ধটো। আৰু এইখিনি এতিয়া মই ওলাই ল'ম ঠাণ্ডা হ'লে। এইফালে মই গুটিখিনি গুচাই ল'লোঁ ধুনীয়াকৈ, তেনেই সহজ গুচাবলৈ বইল কৰি দিয়াৰ পাছত। আৰু মই এইখিনিৰ আধাটো বেলেগ এটা চাটনিৰ বাবে থৈ দিম, গোটেইখিনি নিদিওঁ বাৰু। আৰু এইখিনি মই মিক্সাৰত নিদিওঁ, কাৰণ বেছি মিহি হৈ গ'লে মোৰ ভাল নালাগে। ডখৰ হৈ থাকিলে চাটনিখিনি খাবলৈ বেছি টেষ্টি লাগে, গতিকে মই খুন্দনাতে খুন্দি ল'ম। ইটো চাটনিৰ বাবে মই লৈছোঁ খৰিচা। তাৰ পৰাই মই কঁঠালগুটি অকণমান থৈ দিছিলোঁ, খৰিচা দিছোঁ যিহেতু সেইকাৰণে মই ধনিয়া ব্যৱহাৰ কৰা নাই। খৰিচা, কেঁচা পিঁয়াজ আৰু সৰু জলকীয়া এইখিনিও খুন্দি ল'ম, একেই খুন্দনাতে খুন্দি ল'ম। এইখিনি খুন্দি লোৱাৰ পাছত মই দিছোঁ তাত ভোট জলকীয়া তেল, দুটাতে দি লৈছোঁ ভোট জলকীয়া তেল। জ্বলা যিহেতু খাওঁৱেই সকলোৱে। আৰু বিলাহী দিয়াখিনিত মই দিছোঁ ক'লা নিমখ। আপোনালোকে যদি ক'লা নিমখ ভাল নাপায় তেন্তে বগা নিমখো ব্যৱহাৰ কৰিব পাৰে। মই এইখিনিত বগা নিমখেই দিছোঁ বাৰু।
ফাইনেলি আমাৰ দুটা টেষ্টি কঁঠালগুটিৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া খাবলৈ ৰেডি। মই ভিডিঅ' কৰি থাকোঁ মানে জানটোৱে ভাত বাঢ়িলেই লগত আছে গৰম গৰম কাৱৈ মাছ ফ্ৰাই, পাপৰ, চাটনি, দালি আৰু এনেকৈ আছিলে আজি। খাই বহুত ভাল লাগিলে। আপোনালোকে ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে। আপোনালোকে কোনোবাই হয়তো খাইছে, কিন্তু আজি মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। তেন্তে আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু এতিয়া আমি ভাতখিনি খাই লওঁ। তেনেহ'লে আজিলৈ বাই বাই। এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম।